সুপ্ৰভাত। মই আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। মই আচলতে কম খৰচত অধিক উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখিহে কাম কৰিবলৈ মন যায়। আপোনালোকে জানেই, বাৰিষা হ'লে বৰষুণ পৰে। বৰষুণ পৰিলে এইদৰে ওপৰৰ চাদবিলাকত শেলাই ভৰি পৰে। সেই শেলাইবোৰ ইমানেই ভৰি পৰে, শেষত গৈ পেলাই যেতিয়া বৰষুণ শেষ হয়, শুকালে মানে মাটিলৈ পৰিণত হয়। মই সেইবোৰ চব চুৰুকি কি কৰিলোঁ জানেনে, এঠাইত জমা কৰিলোঁ। জমা কৰাৰ পাছত এইদৰে এই পেলনীয়া যিবোৰ প্লাইবোৰ্ড আছিল সেইবিলাকো মই ব্যৱহাৰ কৰিলোঁ। পেলনীয়া যিবোৰ টায়াৰ আছিল সেইবোৰ মই এঠাইত এইদৰে জমা কৰিলোঁ, কৰি পেলাই পাৰি দিলোঁ। পাৰি দি পেলাই তাৰ ওপৰত মই এইদৰে যিবিলাক মানে পেলনীয়া প্লাইবোৰ্ড আছিলে সেই প্লাইবোৰ্ডখিনি, আহল বহল প্লাইবোৰ্ডখিনি মই এইদৰে পাৰি দিলোঁ। পাৰি দিয়াৰ ওপৰত আকৌ মই যিবোৰ মানে পেলনীয়া যিবোৰ প্লাষ্টিক আছিল, আহল বহল প্লাষ্টিক, সেইবোৰ চব মই সেই প্লাইবোৰ্ডৰ ওপৰত পাৰি ল'লোঁ। এই কাৰণে বৰষুণ পৰিলে বা পানী, আমিতো শাক পাচলি কৰিলে পানী দিমেই, গতিকে পানীবিলাক পৰিলে সেই প্লাইবোৰ্ডবোৰ আকৌ নষ্ট হৈ যাব। গতিকে নষ্ট নহ'বৰ কাৰণে যাতে সেইখিনি মাটিখিনি দিওঁতে যাতে মাটিখিনি তললৈ পৰি নাযায়, সেই প্লাইবোৰ্ডবোৰৰ ওপৰত মই প্লাষ্টিক পাৰি ল'লোঁ। আৰু সেই যিবোৰ টায়াৰ পাৰি ল'লোঁ এই কাৰণে তলৰ প্ৰশিক্ষণ তেতিয়া নষ্ট হৈ নাযায়। গতিকে মই তেনেকুৱা ধৰণে তৈয়াৰ কৰি ল'লোঁ। লৈ পেলাই তাৰ ওপৰত মই সেই যিবোৰ মাটি, অৰ্থাৎ শেলাইৰ পৰা যিবোৰ মাটি তৈয়াৰ হৈছিল সেইবোৰ চাওকচোন, মই তলৰ পৰা মাটি ননাকৈ মই সেই শেলাইৰে এইদৰে এটা ভেটি প্ৰস্তুত কৰিলোঁ। প্ৰস্তুত কৰি পেলাই এতিয়া চাওকচোন, সেই ভেটিটোত মই চাওক এতিয়া আলু দিলোঁ, পিঁয়াজ দিলোঁ। এইদৰে মই চাওক এয়া জিকা গুটি পচাই থৈছিলোঁ, জিকা গুটি হৈছে। এয়া ৰঙালাও দি দিছোঁ। এয়া জাতিলাও, মূলা, লাই, এইবিলাক বডি মানে ধৰক লেচেৰা মাহ, এই ইত্যাদিবিলাক মই, আৰু বৰবিলাহী গুটিও মই এইদৰে সিঁচি থৈ দিছোঁ। এয়া পদুনাও আনকি দি থৈ দিছোঁ। গতিকে খাই থাকিবলৈ হৈছে। এতিয়া ইমান ধুনীয়াকৈ লাগি আছে, ইমান ধুনীয়াকৈ সেউজীয়া হৈ উঠিছে। আৰু জানেনে, মই এইকেইটা মাছৰ কাৰ্টুন মই কিনি অনা নাই, এই পেলাই থোৱা মাছৰ কাৰ্টুনকেইটা। কাৰণ মোৰ কি দৰকাৰ, মোৰ প্ৰয়োজন নাই। মই কম খৰচত অধিক উৎপাদন কৰিবলৈহে চাইছোঁ। চাওকচোন কি সুন্দৰ হৈছে। এয়া তাৰ মাজতে আহি জানেনে, মই এটা স্কচৰ গুটিও মানে স্কচ এটাও মই পুতি থৈছিলোঁ। গজালি আহিছে। এইদৰে এজোপা যদি স্কচ হয় আৰু এটা চিন্তা নাই, একদম লাগি থাকিব। চাওক দাংবডি মানে লেচেৰা মাহ, চাওক তিয়ঁহ, এই সকলোখিনি, এয়া বাবৰিও দি থৈছোঁ। মাছৰ লগত খাবলৈ বৰ ধুনীয়া জানেনে। বেঙেনা, এইদৰে সকলোখিনি মই দি দিছোঁ। গতিকে মাটি নহ'লে কি হ'ল, আমি এইদৰে কৰি খাব পাৰোঁ। ইমান সুন্দৰ হৈছে চাওকচোন। অকণমান পানী দিব লাগে, তাতকৈ আৰু কি, পেলনীয়া বস্তুৰে মই এইদৰে অকণমান মানে আপডাল কৰি দিছোঁ কাৰণে চাওক এতিয়া মই শীতকালীনটো মই যিখিনি মানে ৰবি শস্য হয় সেই সকলোখিনি মই আনায়াসে খাব পাৰোঁ, মানে ধৰক নিকিনাকৈ আৰু ৰাসায়নিক সাৰ নিদিয়াকৈ। মই পচন সাৰত মানে যিবোৰ শেলাইৰে মাটিৰ তৈয়াৰ হ'ল সেইবোৰতো নিশ্চয় পচন সাৰ। গতিকে ইমান সুন্দৰকৈ খাবলৈ পাইছোঁ এতিয়া। গতিকে আলু তলতে দি দিছিলোঁ। আলু এতিয়া তলত বাঢ়িব, ওপৰত এই বাকীখিনি এইবিলাক ধৰক ফ্ৰেঞ্চবিনৰ পৰা ধৰি ইত্যাদিবোৰ হ'ব। গতিকে আৰু দোকানলৈ যাবলৈ প্ৰয়োজনেই নাই। আপোনালোকেও কৰিবচোন, ভাল লাগে। আজিলৈ আহিছোঁ, ধন্যবাদ।